Hello everyone, welcome to my channel আৰু নতুন এটা ভিডিও সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছো মমিস ভ্লগৰ এটা নতুন ভিডিওলৈ আৰু আজি হৈছে শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি উপলক্ষে মই শিৱদৌললৈকে এপাক যাম বুলি ভাবিছো আৰু আপোনালোককো দেখাও বুলি ভাবিছো কি পাৰো কিনাৰো অৱশ্যে নাজানো বাৰু তথাপিও দেখাবলৈ চেষ্টা কৰিম আশা কৰো ভিডিওটো চাই সকলোৱে ভাল পাব এতিয়া আছো বৰ্তমান মই মোৰ মাৰ ঘৰত তাৰ পিছত ভিন্নৰ লগতে যাম বাৰ ঘৰলৈ বাৰ ঘৰৰ পৰা শিৱদৌললৈ যাম যেহেতু বাৰ ঘৰৰ ওচৰতে তাৰ পৰা অলপ সুবিধা হৈ যাবলৈ আগতেও দৌললৈ যোৱা হয় বাৰু কিন্তু বিয়া হোৱাৰ পৰা আজিলৈকে অহা নাই আজি আকৌ যাবলৈ ওলাইছো আৰু দৌললৈ গৈ ভালেই লাগে আগতেও মই দৌললৈ যোৱা ভিডিঅ' দিছো বাৰু আজি আকৌ দিম আশা কৰো ভিডিঅ'টো সকলোৱে এবাৰ আৰু এতিয়া মই বাৰু দৌললৈ যাবলৈ ৰেডি হোৱা নাই এয়া ড্ৰেছ পিন্ধি আছো ইয়াৰ পিছত মেখেলা চাদৰ পিন্ধি পেলি যাম আৰু ওলাই মেলি বাৰ ঘৰতহে ওলাই মেলি যামগৈ যিহেতু ইয়াৰ পৰা অকণমান দূৰ হয় সেয়েহে অকণমান দিগদাৰ পাওঁ লগতে তুলসীও যাব তুলসীকো উলিওৱা নাই তাইকো তাতে উলিয়াই মেলি নিমগৈ আৰু তুলসী এটা কি কৰিছে দেখাইছো বাৰু ৰ'ব আৰু অকণমানিজনীও আছে আপোনালোকক অকণমানিজনী ভিডিঅ' দিছোৱে বাৰু কালি তাইৰ 11 দিনীয়া হৈ গ'ল আৰু এতিয়া বাহিৰলৈ ওলাব পাৰিছে মাকে অলপ ৰ'দতে ৰৈ আছে আৰু তাইকো দেখুৱাম ৰ'ব অকণমান এইফালে বাহিৰতে বহি আছে টিক 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 এইজনী হাইছে আমাৰ অকণমানি মাইনা এইজনী দেই আমাৰ ৰজি মাইনা শুই আছে ধুনীয়াকৈ এয়া আমাৰ মাইনা ঢেৰ চলি আছে দেই এয়া এইফালেও আছে বহুত এয়া ঐ দুলচি এইফালে তিল চুইছে দুলচি এইফালে চোৱা আৰু আমাৰ মা আকৌ এয়া বেংকলৈ যাবলৈ ওলাইছে দেই এয়া মা শিৱৰাত্ৰিলৈ নাযায় এতিয়া বেংকলৈহে যাব মানে এয়া ভিনদেউ আহি পাই গ'লি আৰু ভিনদেউৰ লগত আমি আহি আছোঁ এখন মেইন গেট দি থৈছে এইফালে আমি ৰেডি হৈ গ'লোঁ আৰু এতিয়া আপোনালোকক যিপাৰো দেখুৱাবলৈ চেষ্টা কৰিম আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাই দিব আৰু এইফালে এয়া আমাৰ আপকামিং কইনা হয় আৰু বিয়া আহি আছে আপোনালোকক দেখুৱাম বাৰু বিয়াত চাই থাকিব আমি এতিয়া গৈ আছোঁ গৰখীয়া দৌললৈ আমি উলিয়ালোঁ এইফালে গৰখীয়া দৌলৰ শিৱৰাত্ৰি মানে যোৰহাটৰ ভিতৰতে বিখ্যাত হয় আৰু বহুত মানুহ আহে বিভিন্ন দূৰ দূৰণিৰ পৰা মানুহ আহে ইয়ালৈ ইয়াত দেখিছে কিমান মানুহৰ সমাগম হৈছে আৰু ভালো লাগে বাৰু আহি যথেষ্ট গোটেইখন মানুহ আৰু দোকান পোহাৰো আছে বিভিন্ন ধৰণৰ ধূপচাকি দোকানটো আছে লগতে বেলেগ দোকানো ইয়াত দেখিবলৈ পোৱা গৈছে এয়া আমি আহি দৌলৰ ওচৰ পাইছোঁহি ভিতৰতো চাগে চাকি দিবলৈ বহুত সময় ৰ'ব লাগিব এইফালে চাওকচোন ইমান মানুহ আছে চাকি দিবলৈ সকলোৱে ৰৈ আছে আমিও অকণমান দেৰি ৰৈ ল'ব লাগিব তাৰপিছতহে আমি চাকি বন্তি জ্বলাব পাৰিম আমি যেনে তেনে অকণমান জেগা পালোঁ আৰু এইখিনিতে চাকি বন্তি জ্বলাই ল'লোঁ এয়া চবফালে চাকি জ্বলি আছে আৰু ভিতৰত যিহেতু বহুত ভিৰ হয় চাকি দিবলৈও অলপমান দিগদাৰ হয় সেয়েহে এইফালে এজোপা ডাঙৰ বেলগছ আছে আৰু এই বেলগছৰ তলতে ইয়াতো চাকি দিয়াৰ বাবে সুবিধা কৰি দিছে ইয়াতো বহুত সংখ্যকে চাকি বন্তি জ্বলাইছে আৰু এয়া হৈছে দৌলৰ বাহিৰৰ পৰিৱেশ আপোনালোকক দেখুৱাই দিছোঁ এবাৰ
ইফালে আমি এতিয়া আহি আছোঁ পায়স খাবৰ বাবে আৰু শিৱৰাত্ৰিটো দৌলৰ পায়স আৰু মানে প্ৰসাদ হিচাপে সকলোৱে গ্ৰহণ কৰে আৰু আমিও আহিছোঁ পায়স খাবলৈ। আপোনালোককে দেখুৱাইছোঁ। এয়া হৈছে দৌলৰ পিছফাল ভাগ আৰু ইয়াতে পায়স খোৱাৰ ব্যৱস্থা কৰিছে। সকলোকে পায়স আৰু কল খুৱাইছে। আমিও খাবলৈ আহিছোঁ। এতিয়া খাই লওঁ পায়স আৰু কল। আৰু এইটো হ'ল দৌলৰ ৰংগমঞ্চ। ইয়াতে ভাওনা বা অন্যান্য প্ৰগ্ৰেমসমূহ হয় আৰু আজিও আছে ইয়াত। আজি মহিলাৰ ভাওনা আছে, আপোনালোকে চাবলৈ আহিব পাৰিব। আৰু আজি বহুত দিনৰ পিছত লগ পাই গ'লোঁ মোৰ একদম স্কুলৰ নিম্ন শ্ৰেণীৰ পৰা 12 বছৰ একেলগে পঢ়া এজনী বান্ধৱী আৰু তাইকো দেখুৱাই দিলোঁ আপোনালোকক। অকণমান লাজ কৰে বেছিকৈ ওলাবলৈ, তথাপিতো অকণমান দেখুৱালোঁ আৰু এইফালে এয়া চুম আৰু ভাগিনে আইচক্ৰীম খাই লৈছে। মই নাখাওঁ বাৰু দেই, তুলসীৰ মানে পানী লগা হৈ আছে যে সেইবাবে নাখাওঁ মই। অকণমান পিছত ঘৰ পামগৈ। আৰু আহিয়ে এটা বিশেষ কাম কৰিবলগীয়া আছে। এতিয়া বাৰু মই আমাৰ ৰজীমাইনাক লৈ আছে এজনী। তাৰপিছত এটা কাম কৰিবলগীয়া আছে, মায়ে কৰি আছে আৰু মই দেখুৱাম বাৰু। আমাৰ ঘৰত আবতৰীয়া পিঠাৰ খোলা দেই। এয়া আগৰ বিহু নহয়, বহাগ বিহু নহয় কিন্তু। আমাৰ দুজনে ককাকৰ লগত খেলি আছে, ধুনীয়াকৈ বল খেলি আছে বাহিৰতে আৰু বহুত ভাল পায় সঁচাকৈ এনেদৰে খেলিবলৈ পালে। এনেদৰেই শিৱৰাত্ৰিৰ দিনটো কেনেদৰে পাৰ হ'ল আপোনালোকক দেখুৱালোঁ আৰু ইয়াৰ লগতে শিৱসাগৰৰ শিৱৰাত্ৰিৰো এটা সৰু ভিডিঅ' আছিলে, সেয়াও আপোনালোকলৈ আগবঢ়াইছোঁ। সেয়াও অকণমান চাই লওকচোন আহক। ইমান ভিৰ, আচলতে মানুহৰ মাজত ভিডিঅ' কৰাটো অসম্ভৱ নহয়, তথাপিতো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো পিছে মই মানে বেলেগৰ পৰা পোৱাহি ভিডিঅ' দেই, মই যোৱা নাই বাৰু তালৈ, তথাপিও আপোনালোকে চাব বুলি আশা কৰিলোঁ। চাওকচোন বাৰু, ভিডিঅ'ৰ মানে মানুহে উঠিছে আৰু বেলেগ একো দেখুৱাব পৰা নাই। আৰু আজিৰ শিৱৰাত্ৰিৰ ভিডিঅ'টো মোৰ ইমানেই আছিল। যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ পিছত কি ভিডিঅ' দিব পাৰিম নাজানো বাৰু, কিবাকিবি অনুষ্ঠানো আছে, সেয়াও যদি পাৰোঁ দেখুৱাম আৰু মোক আপোনালোকে মৰম দি যাব, তেতিয়াহে নতুন নতুন ভিডিঅ'সমূহ দিবলৈ মন যাব। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ।